दोस्तों वेलकम टू माय चैनल एंड दिस इज माय फर्स्ट ब्लॉग। আজি আমি যাম ৰাতিপুৱা ব্ৰহ্মপুত্ৰ চাবলৈ, য'ত গড়লৰ ফালে যাম চাগে, মানে ফিক্স কৰা নাই। এতিয়া শংকৰ আহি আছে, তো ৰাতিপুৱা ব্ৰহ্মপুত্ৰটো কেনেকুৱা দেখি আপোনালোকক আজি দেখুৱাম। তো অলপমান দেৰি হৈ গ'ল, চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকৰ। মোৰ ফাৰ্ষ্ট ব্লগ কেনেকুৱা আপোনাৰ এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ। ঠিক আছে। Shining bright like a shine, dreaming high like the stars, dancing through without cloud. And everything we touch, I mean it. Every cloud has silver lining. As long as you are still breathing, don't waste your time, keep fighting. And even if you drift and fall, look down like that, still stand tall. Believe yourself and keep on running. Don't look back, stay dreaming. এইখন হ'ল এয়াৰপৰ্ট। আমাৰ ঘৰৰ একদম ওচৰতে আছে আৰু এয়াৰপৰ্টখন। তো এতিয়া ৰাতিপুৱা এয়াৰপৰ্টখন চাব পাৰে। মানে এনেকুৱা পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে ইয়াতে ইমান একো ফ্লাইট অহা যোৱা হোৱা নাই, যিহেতু এইটো পেণ্ডেমিক চিটুৱেশ্যনৰ। নহ'লে নৰ্মেল চিটুৱেশ্যনত ইয়াতে এনি টাইম ফ্লাইট। এইখন হ'ল SOS চিলড্ৰেন ভিলেজ, য'ত আপোনালোকে জানে SOS চিলড্ৰেন ভিলেজ মানে কি হয়। কিৰণচি গ্ৰেণ্ড, এইখন হ'ল কিৰণচি গ্ৰেণ্ড। আপোনাৰ আগৰ পৰা ভালকৈ দেখাই আছোঁ কিৰণচি গ্ৰেণ্ডখন। তো গাইছ, এইখন হ'ল কিৰণচি গ্ৰেণ্ড। দুৰ্ভাগ্যবশতঃ আমি ভিতৰত যাব নোৱাৰোঁ বৰ্তমান, বিকজ আমাৰ আকৌ এনেকুৱা পাছ নাই, লগতে আমি ভিতৰত নাযাওঁ ইয়াতে। তো এইখন হ'ল কিৰণচি গ্ৰেণ্ড। এদিন যাম বাৰু ভিতৰত, পাছ লৈ পাৰ্মিশ্যন লৈ বা কিবা পাৰ্টি চাৰ্টিত যাব লাগিব। তো আপোনালোকক দেখাম তেতিয়া গ'লে। এতিয়া আৰু বাহিৰৰ পৰাই চাই লওক আৰু কিৰণচি গ্ৰেণ্ডখন এনেকুৱা। তো এইটো ৰাস্তাৰে এইটো থানাপুৰ যাব পাৰি ডাইৰেক্ট মেইন হাইৱে। তো আমি যাম নদীৰ ফালৰ পৰা, তো হয়দি সোমাই যাম। আহি পালোঁ য'ত আহিব খুজিছিলোঁ। তো ৰাতিপুৱা ভালেই আহিছে ভিউটো, আপোনালোকক দেখাই আছোঁ। তো চাওক কেনেকুৱা ভিউ হয়, পানী আছে বহুতখিনি। गाइस बहुत सर्दी लग रही है और ये सुबह सुबह मुझे कहाँ पर लेकर आया
মানে এইটো প্লেছত আহি শান্তি লাগে, শান্তি একদম ইমান বেছি হাল্লা হুল্লা নাই, গাড়ী মটৰৰ আৱাজ নাই, একদম শান্তি। তো চাওক, এইবোৰ হয় আমাৰ অসমৰ সৌন্দৰ্য। এইবোৰ কি আমাৰ কিহৰ সৌন্দৰ্য? অসমৰ সৌন্দৰ্য। গুড। তো আপোনালোকে চাওক, এটা টাইমলেছ ল'বৰ বাবে মই মোবাইলটো ক'ত থৈ দিছোঁ। তো অলপ যদি কিবা গড়বড় হয়, মোৰ মোবাইল যাব ডাইৰেক্ট নদীত। তো ইমান যদি কষ্ট কৰাই গৈছে, তো এবাৰ টাইমলেছটো চাই লওক আপোনালোকৰ বাবে স্পেচিয়েল হয়। কেনেকুৱা লাগিল ৰাতিপুৱাৰ ব্ৰহ্মপুত্ৰ চাই? মানে অলপ শান্তি, যোনটো অলপমান জয় লাইফত বেছি কষ্ট কৰে, মানে যাৰ দিনটো সময় মানে শান্তি নাপায়, মানে উইকলি ধৰক এদিন অফ পায় আৰু সেই এজন মানুহে যদি ৰাতিপুৱাৰ সময়ত আহি পেলাই ইয়াতে বহি পেলাই মেক্সিমাম আধা ঘণ্টা, যদি সেই আধা ঘণ্টা এইটো টাইমত স্পেণ্ড কৰে ইয়াতে, তো সেই মানুহটোৰ কাৰণে গোটেই উইকত যিমান কষ্ট হয় ন, সেই কষ্টখিনি গোটেইখিনি নোহোৱা হৈ যাব, দূৰ হৈ যাব সেই মানুহজনৰ বাবে। তো আপোনালোকক কৈছোঁ, নট অনলি ইয়াতে নদী পাৰত য'ত বেছি গাড়ী মটৰ নচলে, য'ত মানুহ বেছি অহা যোৱা নাই, সেনেকুৱা ঠাইত যায় আৰামছে বহক, অলপ টাইম মাইণ্ডটো ফ্ৰেছ কৰক। তো তাৰ পিছত চাব আপোনালোকৰ তেওঁ যিমানখিনি কষ্ট কৰে, সেই কষ্টখিনি এদিনতে, সেই আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত আপোনাৰ কষ্টখিনি দূৰ হৈ যাব, বুজিছেনে? তো ট্ৰাই কৰিব এনেকুৱা এদিন। মই আছোঁ এতিয়া ভটাপাৰাৰ, যোনটো গড়লৰ পৰা পলাশবাৰী চাইড আহিলে পায় এইটো মনসা মন্দিৰটো, ইয়াতে আছোঁ। বৰষুণে দিলে এতিয়া আৰু ক'ৰবাত ৰখিব লাগিব, ঘৰত যায়ে নাপাম। তো ইয়াতে আছোঁ। তো ইয়াতে বহুত ডাঙৰ মনসা পূজা হয়, বাট এইটো চিটুৱেশ্যনৰ বাবে ইয়াতে পূজা বন্ধ হৈ আছে। এইখন চাইনবোৰ্ড মাৰাই আছে, চাওক। ইয়াতে বহুত ডাঙৰ, মানে মেক্সিমাম প্ৰায় 7 দিনীয়া মনসা পূজা হয়। মন্দিৰটো আপোনালোকক দেখা
ব্লগ আছিলে ফাৰ্ষ্ট ভিডিঅ' বনালোঁ মই এইটো মোৰ চেনেলত এইটো মোৰ নিউ চেনেল হয় তো যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব ঠিক আছে বাই লগ পাম নেক্সট ব্লগত আপোনালোকক